জানিব পাইছো অংকিত পল বুলি কোৱা মানুহজন তেওঁ চিমলাবাৰী ৰেলৱে মাটি থাকে। তেওঁ ইয়াত ঘৰ বাৰী আছেনে নাই বা তেওঁ ক'ত পৰা আহিছে এইটো আমি ইনকুৱাৰী কৰি আছো বা এইটো আমাৰ কাৰ্বি কাষ্টমাৰী কোৰ্টতো আমি জলদি অনা হ'ব বা আমাৰ ইয়াতে ৰঙাং ৰংবং আছে তাতো আমি কাগজ দিয়া হ'ব। আমি জানিব পাইছো তেওঁ নিজৰ ফেচবুক একাউণ্টত অংকিত পল বুলি লিখা আছে। ফেচবুকত তেওঁ আমাৰ গোটেই কাৰ্বি আংলং ৰাইজে দেখিব পাইছে তেওঁ এটা পোষ্ট দিয়া হৈছিলে। কেতিয়া দিছিলে? দিয়াটো এনেকৈ 2 সপ্তাহমানৰ আগত তেওঁ দিয়া হৈছে। তাতে লিখিছে যে ইয়াতে কাৰ্বি আংলঙৰ যোনটো দল সংগঠনবিলাক আছে তেওঁ মাটি নামত বা কিবা কিবি তেওঁ বিজনেছ ব্যৱসায় কৰা মানুহবিলাকৰ পৰা ইলিগেলি এক্সটৰ্চন কৰে বুলি তেওঁ আমাৰ কাৰণে এলিগেশ্যন দিয়া হৈছে। সেইটো আমি টোটেলি নামানো। কেলে কওঁ আজি আপোনালোকে শুনক, আমাৰ কাৰ্বি ছাত্ৰ সন্থা বা আমাৰ বেলেগ আমাৰ দল সংগঠন আছে কাৰ্বি আংলঙত। আমি শান্তিমতে আমি আৰ্টিকল 244A বা আমাৰ অট'নমাছ ষ্টেট কাৰণে আমি যুঁজি আছো। আৰু আমাৰ এইটো 6 শিডিউল এৰিয়া, ইয়াত কোনো নন ট্ৰাইবেলে যদি 1951ৰ পিছত 1951-52ৰ পিছত কোনোবা নন ট্ৰাইবেলে যদি মাটি বাৰী কিনা হৈছে সেইটো আমি চাই থাকিব নোৱাৰো। অহা দিনতো আমি আন্দোলন কৰিছো আৰু যোৱা দিনতো আমি আন্দোলন কৰিছো আৰু অহা দিনতো আমি আন্দোলন কৰিম আৰু আমাৰ ফালৰ পৰা এইবিলাক আমি টোটেলি কম্প্ৰমাইজ নকৰো। সেইকাৰণে যদি কোনোবা আমাৰ কাৰ্বি দল সংগঠন বা আমাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন কাৰণে যদি এনেকৈ এলিগেশ্যন আনিছে গ'লে সেইটো গোটেই আমাৰ কাৰ্বি আংলং ৰাইজৰ পৰা সেইটো বিচাৰ কৰা হ'ব। আৰু আমি জানিব পাইছো অংকিত পল বুলি এলায়েন্স নচ' বুলি কোৱা মানুহজন কিবা বেংগল ইউথ ফেডাৰেশ্যনত কিবা আছে নেকি বুলি আমি শুনিব পাইছো।